गुजर ऐसी राह से गुजर जी उठे গাইস এতিয়া আমি ভাবিছো আমি এই চাইনা বৰ্ডাৰটো পাৰ কৰিম পাৰ কৰবা নেকি হ্যাঁ এখন রিক্সা আছে কিন্তু রাইড ঠাকে গলি মাতিব এইটো খাই খাই হাগি থৈ দিছে হা আৰু এইটো আমাৰ বগা ভালুক মা দিস ইজ নাথুলা এইফালে চাইনা আৰু এইফালে ইণ্ডিয়া खबर सफर कैसा है সৰি মোৰ জিন্দে এনেকুৱা কাৰণে বহুতেই বেলেগ मंजिलों की न है कोई खबर सफर ভিডিও কোম্পানি নাই ভিডিও আছে हम पर बेया बसी सब ऊपर से दरवाजा मारता है तो दर्द होता है ना दिल में बहुत दर्द होता है ये देखो भैया भी बोलता है स्वागत जनालो मोर चैनल आशा करिছো সকলো ভালে আছে আৰু গুড মৰ্নিং সবকে যাম ক'ত যাম এতিয়া আমি বাবা মন্দিৰ যে আছে বাবা মন্দিৰ বোলে বাবা হৰভজন সিং মন্দিৰ তাতে যাম আৰু মেইন নাথুলা পাস ইয়েস এই হোটেলৰ বিৰে ওপৰত যাওঁতে কটি ফাটি গ'ল গাইছ গাইছ এইটো এইখিনি জেগাৰ নাম বোলে কিবা চানমাৰি বোলে আমাৰ তাতেও চানমাৰি আছে আৰু আমাৰ চাপাৰী হ'ল এখন শ্বেয়াৰিং বোলে নাজানো দে আৰু এখনত যাম আৰু সেইগিলা গাড়ী নাযায় ৱাগনাৰ চগনাৰ নাযায় কি বয়সস্থ মানুহৰ এক্সপিৰিয়েঞ্চ বেছি আছে নহয় এইবাৰ যি ভয়ংকৰ ৰাস্তা গাইছ তাকে ভয় লাগছে অলপমান ৱেডাৰ কিন্তু মজা গাইছ আৰু ভিনদেউ তাতে কিবা ব্ৰেকফাষ্ট কৰিব গৈছে মই খাওঁ কিবা একো খোৱা নাই ৰাতিপুৱা হোটেলত ক'লোঁ সিহঁতৰ ব্ৰেকফাষ্ট দিয়ে সিহঁতে বোলে 8টা বজাতে বোলে ব্ৰেকফাষ্ট দিয়ে ইয়াত এটা চকু ব্লু গাইছ অ ভিনদেউ পেকেজত যোনখন গাড়ী দিছে সেইখন দি যাই পাম না ওপৰত পাব লাগে কিন্তু গাড়ীগিলা এইগিলা গাড়ী শক্তিশালী আছে কাৰণ বেছিভাগ এইবিলাক গাড়ীয়ে চলি আছে ইয়া আৰু এইবিলাক ড্ৰাইভাৰক গাইছ হেডছআপ চেলুট কৰিব লাগিব হেডছআপ চেলুট আৰু কালি আমি আহা ড্ৰাইভাৰটো ডেঞ্জাৰ আছিল না 1 সেন্টিমিটাৰ ডিফাৰেন্সত গাড়ী ৰাখে হাই Hey guys, এইখিনি কি আহি পালো নাজানো এইবিলাক ডগীবিলাক চাই নাকি গলু মলু মই ইয়াতে আহি কেনে ডগীবিলাকে চাই আছো গাইছ কি গলু মলু আৰু ইয়াতে কিবা খালো গাইছ আৰু এইবিলাক বৰফ চাক বৰফ এইবিলাক বৰফ আগত আৰু পাম বৰফ এইগিলা अभी चलना है गाइस अभी चलना है गाइस चलना है কি ঠান্ডা লাগিল জ্যাকেটটো পিন্ধি জ্যাকেট নিপিন্ধামতে ঠিকে আছে गाइस संगुले गाइस मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल टकर न कर अगर मगर
আহাৰ বেলেগ খালি কুকুৰ কুকুৰে কৰি আছে ভিনদেউ এতিয়া আমাক বুজাই দিয়া তুমিতো বহুতবাৰ আহিছা এতিয়া বুজাই দিয়া কোন চাইনা কোন ক'ত বিজিং কোৱা এইটো আমাৰ হ'ল হা? চাইনা আৰু কোনটো চাইনা কোনটো কোনটো সেইটো ইফালে গ'লে চাইনা अच्छा और हमारे इफाले गले इंडिया अच्छा लेकिन इधर से जाने नहीं देता है थोड़ा सा हमारा इंडियन आर्मी वो बोलता है कि अगर चाइना में घुस गया तो डायरेक्ट चाइना की आर्मी गोली मार देता है। ক'ৰ পৰা চাইনা সেইটোতো কোৱা এইটো সিটো ওপৰৰ পৰা এইটো এই বৰ্ডাৰ দেখিছা অঁ গাইজ এই ফেঞ্চিং বিলাক যে দেখিছে ফেঞ্চিঙৰ সিটো পাৰে চাইনা বুজি পাইছে গাইজ এই ফেঞ্চিং বিলাক যে আছে ফেঞ্চিং বিলাকৰ সিফালে চাইনা সিটো চাইড চাইনা দিছ ইজ নাথুলা সেইফালে চাইনা আৰু এইফালে ইণ্ডিয়া মা পুৰা ফটো উঠাত ব্যস্ত মা চশমা পিন্ধি আছে কাৰণ কি মাৰ অলপমান চকুৰ প্ৰব্লেম আছে না সেইকাৰণে ডাইৰেক্ট বগাটো চালে আৰু বেছি পোহৰ মাৰে না সেইকাৰণে চ' গাইজ চবে ইয়াতে ঠাণ্ডাত থাকিব পৰা নাই আৰু সেইকেইটা খালী গা ना गेट ওল মং ঠনকি মাকি খালী গা আছে গাইজ গাইজ এতিয়া আমি ভাবিছোঁ আমি এই চাইনা বৰ্ডাৰটো পাৰ কৰিম পাৰ কৰবা নেকি হে অকমান ৰিক্স আছে কিন্তু ৰাইজ ঢাকে গুলি মাতিব সেইটো খাই খাই হাগি থৈ দিছে হা দিয়া বোলা যোৱা যোৱা যা যদি যোৱা ঐ ৰ'বা ঐ বিন্দু हम अभी चाइना पे है ये चाइना का बॉर्डर है और ये इंडिया का बॉर्डर है और हम चाइना हो गया लेकिन हमको चाइना अभी तक कुछ भी नहीं बोला है अभी तक लेकिन क्या करें हमें पता नहीं अगर पीछे से गोली मार दिया जाए तो हमको ৰ'বা মই যাই আছোঁ ৰ'বা आरआईपी हो जाएगा গাইজ আমাৰ বিন্দু পাগল গৈছি গাই ক'ত গুচি গ'ল হা দে হা 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 চাবা পেয়েছে গাইজ চৰি মোৰ ভিডিঅ' এনেকুৱা কাৰণে বহুতেই বেলেগ চৰি আহা লাহে লাহে গাইজ স্নোফল হৈ আছে স্নোফল স্নোফল হৈ আছে গাইজ স্নোফল মজা লাগিছে বেয়া বস্তু ভিডিঅ' গম পোৱা নাই ভিডিঅ' আছে গম পায় ক'ত পৰিলা বেয়া বস্তু চব ऊपर जा रहे तरफ सुसरी है গাইজ অকণমান নিয়ে ভাইটিটোৰ অক্সিজেনৰ প্ৰব্লেম হৈছে কিমান ভাবক গাইজ ইয়াতে অক্সিজেনৰ কেনেকুৱা প্ৰব্লেম হয় বাচ্চাটো অলপমান দৌৰা দৌৰি খেলাংতে হেৰি হৈছে আৰু বহুত মানুহ চানুহ তো যদি অক্সিজেনৰ প্ৰব্লেম আছে তেনেহ'লে এনেকৈ নানিবই আৰু বয়সস্থ মানুহ চানুহ ধৰক এনেকৈ আমাৰ মাক ভাবছিলোঁ অক্সিজেন লাগব বুলি কিন্তু নাই মাক অক্সিজেন লাগে নাই আৰু ৰাইডাৰবোৰ আহিছে চাওক চাই গাইজ ৰাইডাৰ জংঘলৰ পৰা আহিছে ৰাইডাৰবোৰ আহিছে তো গাইজ মা কেনে মজা নেক্সট টাইম টাৱাং যাম টাৱাঙততো এনেকৈ একে কিন্তু ইয়াতে উশাহ নিশাহ বহুত দিগদাৰী মই ভাবছিলোঁ যে মাক উশাহ নিশাৰ প্ৰব্লেম হ'ব কিন্তু নহ'ল আমাৰ মা হেল্থি আছে গুণ্ডি এইবিলাক যে দেখা পাই আছে গাড়ীৰ গ্লাছৰ আগত বগা বগা ফুটফুটীয়া সেনেকুৱা চব স্ন' হয় ওপৰৰ পৰা স্ন' পৰি আছে বৰষুণৰ লগত স্ন' গাইজ এতিয়া আমি তাৰ পৰা
তাৰ পৰা আহি এতিয়া আমি ক'ত আহিছোঁ? हरभजन सिंह बाबा मंदिर। হৰভজন সিং বাবা মন্দিৰ। এই আপোনালোকে বহুতে নাজানে চাগে, হ'লেও বেছিভাগে জানেও। এইয়ে এজন হৰভজন সিং নামৰ এজন হেৰি আছিলে, PSF ফৌজী এজন আছিলে। তেওঁ ইণ্ডো চাইনা হেৰি সময়ত বহুত তাৰ অৱদান আছিল। তেওঁ কি হৈছে, তেওঁ এইখিনি সময়ত ৰক্ষা কৰিছিলে বৰ্ডাৰটো। এই ঠাণ্ডাখন জেগাত ভাবক, আৰু গোটেই বৰফ, আৰু বৰফ। এই বৰফখনত তেওঁ বৰ্ডাৰত তেওঁ ডিউটি আছিলে। এতিয়া তেওঁ সময়ত বৰ্ডাৰতে তেওঁ তেনেকৈ মৃত্যুমুখত পৰে। ঠাণ্ডাতে তাৰপিছত তাৰমানে তেওঁক বহুত দিন বিচাৰি পোৱা নাছিলে। তাৰপিছত এজন ফৌজী তাতে সপোনত দেখাই দিছে, দেখাই দিওঁতে সেনেকৈ তাৰপিছত সেই জেগাটোতো বিচাৰিব দিছে। সেই জেগাটোতো মানে বেছিভাগ মানুহে তাৰমানে ভাগৰা বুলি ভাবছিল, কিন্তু নহয়। কিন্তু সেই জেগাটোতো পিছত সপোনত দেখা দিওঁতে সেই জেগাটোত বিচাৰি পাইছে, সেইটো জেগাতে বিচাৰি পাইছে। আৰু তেওঁৰ আত্মা এতিয়াও সেই ইণ্ডো চাইনা বৰ্ডাৰৰ হেৰিত এতিয়াও তেখেতে ডিউটি কৰে। আপোনালোকে তেওঁৰ বিছনাখন ইয়াতে আছে, চব কাপোৰ চাপোৰ বেয়া হৈ থাকে। তেওঁ আহে মানে, আপোনালোকে লগা হ'লে বিশ্বাস নহয় নে জাষ্ট কাহিনী বুলি ভাবিব পাৰে, কিন্তু এবাৰ গুগল কৰি ল'ব, কাৰণ ইয়াৰে আৰ্মিবিলাকে মানে। আৰু তেখেতে ছুটিত ঘৰতো যায়। কিন্তু এইটো বাবা হৰভজন সিং টেম্পল। এইটো বাবা হৰভজন সিং টেম্পল চাওক। তো বলক দেখাই আছোঁ আপোনালোকক। জেকেটটো লেতেৰা হয় মাজে মাজে। এই তেখেতৰ জেকেট আৰু তেখেতৰ যেতিয়া তেখেতৰ কাপোৰ চাপোৰ এতিয়াও মানে ধুই কেনে থৈ দিয়ে, লেতেৰা হ'লে আৰু ধুই কেনে থৈ দিয়ে। এইটোৱে গাইছ বাবা হৰভজন সিং মন্দিৰটো। সঁচাই কিন্তু অকল বাবা অকল বাবা হৰভজন সিঙৰ কথাই নকওঁ, কিন্তু বাকী আমাৰ ইয়াতে আমি যে চাই আহিলোঁ ইণ্ডো চাইনা বৰ্ডাৰত, চাই আহিলোঁ, তাতেওতো আৰ্মিগিলা কেনেকৈ কষ্ট কৰি আছে। হা গাইছ, আমি ইণ্ডো চাইনা বৰ্ডাৰৰ পৰা যে আহিলোঁ, আমি আমাৰ জাষ্ট খালি চখৰ কাৰণে আমি জাষ্ট ফটোহে উঠছোঁ, কিবা এনজয় কৰিছোঁ, বৰফৰ লগত খেলিছোঁ। জীৱন ৰখি আছে, ইয়াতে ভাল খানাও নাপায়। আমিয়ে একো ভাল খানা পোৱা নাই। আমি যদি এতিয়া তলত যাই কেনে খাম, তাহাঁতে যে ওপৰতে থাকিব। কিমান কষ্ট আৰ্মিক গৈ হেডছেট চেলুট। এই ঠাণ্ডাত আমি এইখিনিতে থাকিব পৰা নাই, সিহঁতে জীৱনভৰ ৰখে। হা গাইছ একদম আমি তাৰ পৰা আৰু আহি কিনে য'ত ফাৰ্ষ্ট ষ্টপেজ যে লৈছিলোঁ কিবা খাবৰ কাৰণে, সেইখিনি জেগা আহি পালোঁ। আৰু ইয়াতে আমাৰ জেকেটবোৰ দি দিলোঁ, জেকেটবোৰ ভাড়াত লৈছিলোঁ। আপোনালোকেও যদি আহে ইয়াৰ পৰা জেকেট ভাড়াত ল'ব পাৰে, একো বেয়া নহয়। কাৰণ আমি জেকেট একো অনা নাছিলোঁ না, এই কিবা চিপছে দি খাওঁ। তাৰপিছত সেয়ে আপোনালোকে ইয়াতে মাফলাৰ বুট, আমি বুট লৈছিলোঁ ভাড়াত, এই বুট লৈছিলোঁ ভাড়াত, তো আপোনালোকে ল'ব পাৰে। জেকেট লৈছিলোঁ সেই আৰু। তো গাইছ এতিয়াতে আৰু কিবা এটা খাওঁ, চিল কৰোঁ, তাৰপিছত যাওঁ হোটেলত। কিন্তু আমি হোটেলত যাম ন এতিয়া, হোটেল চ' সেই গাইছ আমি য'ৰ পৰা উঠিছিলোঁ আৰু যাবৰ কাৰণে তাতে নামাই দিলে আমাক। আৰু এতিয়া কিবা এটা খাওঁ আৰু হোটেল ৰুমলৈ লৈ যাওঁ। আৰু কালি আমি যাম
দাৰ্জিলিং যাম কালি বহুত ভাগৰ লাগি আছে গাইছ সো গাইস এতিয়া আমি যাই আছো আৰু এইটো চাওক এটা কি লিখা আছে প্লিজ ক্লোজ দ্য ডোৰ স্লোলি তো এটা কি লিখা আছে ছোৱালী মানুহবিলাকে এইবিলাকে ধামাকে দৰ্জাটো মাত দিয়ে ফিলিংছটো বুজি নাপায় এটা এইটো ল'ৰা মানুহে যাৰ গাড়ী আছে যাৰ ল'ৰা মানুহে ফিলিংছটো বুজি পায় জোৰছে দৰ্জাটো মাত দিয়ে হয় কিন্তু দুখ মানে বুকুত পায় একদম বহুত বেয়াকে পায় है ना भैया जब ऐसा जोर से दरवाजा मारता है तो दर्द होता है ना दिल में बहुत दर्द होता है देखो भैया भी बोलता है बहुत दर्द होता है और जब गाड़ी नीचे में लगता है तब दर्द होता है ना ऐसे गाइस সেইখানে মৰম কৰি কেনে গাড়ীত দৰ্জা মাৰিব আৰু মোৰ গাড়ীখনৰ যাই উঠা চবে লাহেকে দৰ্জাখন মাৰিবি মোৰ লগৰ কেইটাও কৈছো কিন্তু বেয়া পালি পাবি ভাই গাড়ীক কিন্তু মই বহুত মৰম কৰোঁ বয়স ইমোশন আমি আপোনাক কালি নেক্সট ব্লগটোত চাইছিলে যে লাষ্ট ব্লগটোত যে এইটো MG মাৰ্ট আৰু এইটো সেইটো ৰাতিৰ MG মাৰ্ট আছিল এইটো দিনৰ MG মাৰ্ট গাইছ ফাইনেলি আহি পালোঁ ৰুম আৰু বহুত ইনজয় কৰিলোঁ ঘূৰিলোঁ ফুৰিলোঁ তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম কালি ক'ত যাম আমি মা কালি ক'ত যাম দাৰ্জিলিং যাম কালি তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি বাই বাই